জানিবলৈ লৈছো খবৰ 20 লাখ নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি অনাগত 5টা বছৰৰ ভিতৰত 20 লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ ঘোষণা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে গুজৰাটত সংকল্প পত্ৰ মুকলি কৰি বিজেপিয়ে কৰিছে এই ঘোষণা আৰু যি খবৰক লৈ সমগ্ৰ গুজৰাটত এতিয়া চৰ্চা চলিছে বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণতে বিজেপি সংকল্প পত্ৰ মুকলি যেহেতু অনাগত গুজৰাটৰ বিধানসভা নিৰ্বাচন আৰু ৰাজ্যখনৰ কৃষিৰ আন্তঃগাঁথনিৰ বাবে 1000 কোটি টকা দিয়া হ'ব বুলিও ঘোষণা কৰা হৈছে সংকল্প পত্ৰৰ মুকলি অনুষ্ঠানত আৰু জলসিঞ্চন ব্যৱস্থাৰ বাবে 25000 কোটি নিয়োগ কৰাৰ ঘোষণা তাৰোপৰি 1000 অতিৰিক্ত মোবাইল পশু চিকিৎসালয় স্থাপন কৰিব বুলিও তাতে উল্লেখ কৰা হৈছে প্ৰধানমন্ত্ৰী জন ধন আৰোগ্য আঁচনিৰ অধীনত 10 লাখ টকালৈ বিনামূলীয়া চিকিৎসা লাভ কৰিব 10000 কোটি টকাৰে 20000 বিদ্যালয়ক উন্নত কৰি তোলা হ'ব 5 বছৰত মহিলাসকলৰ বাবে 1 লাখতকৈ অধিক চাকৰিৰ সৃষ্টি কৰা হ'ব বুলিও এনেধৰণে তাতে উল্লেখ কৰা হৈছে